নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ সপোনত মহিলা দেখাৰ কি অৰ্থ হ'ব পাৰে। সপোন আমি সকলোৱে দেখোঁ আৰু কেতিয়াবা যেতিয়া আমি ভাল সপোন দেখোঁ, কেতিয়াবা আকৌ বেয়া সপোন দেখোঁ। আৰু কিছুমান বেয়া সপোনৰ অৰ্থ ভাল থাকে আৰু কিছুমান ভাল সপোনৰো অৰ্থ বেয়া থাকে। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ যে সপোনত যদি আপুনি মহিলা দেখে, বিভিন্ন অৱস্থাত দেখাৰ মহিলাক ভিন ভিন অৱস্থাত দেখাৰ ভিন ভিন অৰ্থ আছে। আজি কেইটামান অৱস্থাৰ কথা ক'ম। যদি আপুনি কেনেবাকৈ কোনো মহিলাক, যদি আপোনাৰ অচিনাকি হওক বা চিনাকি হওক, সেই যদি আপুনি অচিনাকি মহিলাক বা আপোনাৰ চিনাকি মহিলাক যদি সপোনত কেনেবাকৈ বিয়াৰ সাজত দেখিছে, তেতিয়াহ'লে আপুনি এটা কথাই নিশ্চিত হ'ব, যি অৱস্থাত আপুনি দেখিছে সেই অৱস্থাত যদি আপুনি খুব সমস্যাত পৰি আছে বা কোনো কাম আপোনাৰ কৰিবলৈ পৰা নাই বা যদি আপুনি কিবা কামত আপোনাৰ বাধা হৈ আছে, এনে অৱস্থাত যদি আপুনি এই সপোন দেখিছে, তেতিয়াহ'লে ইয়াৰ পৰা এটাই কথা আপুনি নিশ্চিত হ'ব যে আপোনাৰ যি সমস্যা চলি আছে এই সমস্যা লাহে লাহে দূৰ হ'বলৈ যাব। কিয়নো সপোনত এই কাৰণে আপুনি এনে সপোন দেখিছে, কাৰণ বিয়া যিহেতু এটা পবিত্ৰ বস্তু আৰু বিয়া সাজত যদি কোনো মহিলাক দেখে, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ যি চলি থকা সমস্যাৰ পৰা আপুনি অতি সোনকালে মুক্ত হ'ব পাৰিব। আৰু যদি সপোনত কেনেবাকৈ কোনো মহিলাক যদি কান্দি থকা দেখে, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাৰ ঘৰৰ কোনো ব্যক্তিৰ লগত হাই কাজিয়া হ'ব পাৰে বা ভুল বুজাবুজি হ'ব পাৰে। যদি আপুনি অফিচত কাম কৰে, তেনে আপোনাৰ কৰ্মচাৰীৰ লগত বাদ বিবাদ হ'ব পাৰে। যদি আপুনি দোকান বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তি হয়, তথাপিও আপোনাৰ অকণমান কাজিয়া পেচাল বা ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে যদি কোনো মহিলাক কণা দেখে, তেতিয়াহ'লে অলপ সাৱধানে চলিব। আৰু যদি কেনেবাকৈ আপুনি সপোনত কোনো মহিলাই যদি আপোনাৰ ফালে ৰখি চাই থকা দেখে, তেতিয়াহ'লে এটা কথা নিশ্চিত হ'ব যে আপোনাৰ যদি বৰ্তমান কোনো টকা পইচাৰ যদি অভাৱত পৰিছে বা টকা পইচাৰ কাৰণে যদি খুব হাবাথুৰি খাই পৰিছে বা ক'ৰবাত আপোনাৰ টকা ফচি আছে বা আপুনি এতিয়ালৈকে কোনো উদ্ধাৰ কৰিব পৰা নাই, সেই মহিলাই আপোনাৰ ফালে যদি ৰখি চাই থকা দেখে, তেতিয়াহ'লে গম পাব আৰু আপুনি নিজে প্ৰমাণ পাব যে আপোনাৰ ক'ৰবাত ফচি থকা পইচা বা ক'ৰবাত আপুনি দি থোৱা পইচা আপোনাৰ হাতলৈ ঘূৰি আহিব বা সেই ব্যক্তিজনে আপোনাক দিব। আকস্মিকভাৱে আপুনি পইচাটো পাব। আৰু যদি কোনো মহিলাই আপোনাৰ ওচৰত বহি থকা বা শুই থকা দেখে, তেতিয়াহ'লে এইটো এটা টকা পইচাৰ লগত জড়িত সংকেত হয়। আপোনাৰ আকস্মিকভাৱে কোনো টকা পইচা আপোনাৰ লাভ হ'ব। আপুনি কোনো চিন্তা নকৰা পইচা এটা আপোনাৰ হাতলৈ আহিব পাৰে। সেইটো লাগিলে ক'ৰবাত আপুনি দিয়াই হওক বা ক'ৰবাৰ পৰা আপুনি পাবলগীয়া পইচাই হওক বা ক'ৰবাৰ পৰা আপুনি কিবা প্ৰকাৰে কিবা পইচা আপুনি পাব। কাৰণ কেলৈ এইটো সপোনাস্ত্ৰ অনুসৰি মহিলাক এনেকেইটা অৱস্থাত দেখাৰ অৰ্থ খুব ভাল। আৰু আপুনি মহিলাক কেনে অৱস্থাত কি ধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনাক সকলো কথা আপোনালোকৰ ওচৰত ভালদৰে ক'ম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।